গৰম লাগিছে, গৰমত থাকিব পৰা নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই নতুন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব মোৰ এই টিপছটো। মই আজি দেখুৱাবলৈ বিচাৰিছোঁ যে গলৰ কিছুমান যিবিলাক ছাইডত ক'লা ক'লা পৰে বা ছানবাৰ্ণ হয় বা আঁঠুৰ গুৰিটো আৰু হাতৰ কিলাগুটি, সেইবোৰ কেনেকৈ আমি উপশম কৰিব পাৰি তাৰে কেইটামান টিপছ দিওঁ। আপোনালোকে নিশ্চয় ভাল পাব আৰু ভাল পালে লাইক কমেণ্ট কৰি জনাব। কমেণ্টত জনাব আপোনালোকে ব্যৱহাৰ কৰক, তাৰপিছত কমেণ্ট কৰি মোক জনাব কেনেকুৱা পালে। তেনেহ'লে আহক আমি চাওঁ কেনেকৈ আমি ব্যৱহাৰ কৰিছোঁ। এই চাউল অকণমান তিয়াই ৰাখিছিলোঁ, এতিয়া চাউলখিনি চেকেনিৰে চেকি মিক্সিত গুড়ি কৰিবলৈ দিছোঁ। এই মিক্সিত গুড়ি কৰা হৈ গৈছে, বেছি গুড়ি মিহি নকৰিলেও চলি যায়। ইয়াৰ কাৰণে অকণমান চাউলৰ গুড়ি অকণমান ল'লোঁ, তাৰপিছত মৌ, দৈ, নেমু এইখিনি লাগিব। এই চাউলৰ গুড়িত অকণমান দৈ অলপ মিক্স কৰি ল'লোঁ, তাৰপিছত অকণমান মৌ, এইখিনি গোটেইখিনি সামগ্ৰী এতিয়া মিক্স কৰি ল'ম। অকণমান ভালকৈ মিহি কৰি মিক্স কৰি ল'ম, তেতিয়া লগাবলৈ সুবিধা হ'ব। অলপ মিহি হ'লে, নহ'লে বেছিকৈ গুড়ি গুড়ি হৈ থাকিলে অকণমান লগাবলৈ অসুবিধা। অকণমান মিহি কৰি ল'লে তেতিয়া নেমুৰে ঘঁহিব ভাল হ'ব। অকণমান মিক্স কৰি লৈছোঁ। এতিয়া নেমুটো দুফাল কৰি কাটি লৈছোঁ আৰু কাটিছোঁ। আপোনালোকে গোটাকৈ এনেকৈও, মই এনেকৈ দুফাল কৰি দিছোঁ মাজেদি, আপোনালোকে তেনেকৈও ৰাখিব পাৰে। এতিয়া এই চাউলৰ গুড়িখিনি নেমুৰে এনেকৈ ঘঁহি দিছোঁ ডিঙিটো। যিখিনি আমি চাউলৰ গুড়ি, নেমু, দৈ সানিছিলোঁ, এই সানি ৰখা চাউলৰ গুড়িখিনি নেমুৰে সৈতে এনেকৈ অকণমান সময় ঘঁহি থাকিব লাগে। তেতিয়া তাত থকা অতিৰিক্ত মলিবোৰ, ক'লা ক'লা দাগ কিছুমান মলি নেমুটোত লাগি ধৰি ওলাই আহে। আগফালটো তেনেকৈ দিছোঁ। বেছিভাগ ডিঙিবোৰ মানুহৰ ক'লা পৰে, কাৰণ চেন পিন্ধি থকাৰ ফলতো হয় বা গৰম দিনত ছানবাৰ্ণৰ কাৰণেও হয়। সেইকাৰণে মুখতকৈ ডিঙিত মানুহৰ ক'লা দাগটো অলপ বেছিকৈ পৰে। তাৰ কাৰণে আমাৰ গৰম দিনত এই টিপছটো ব্যৱহাৰ কৰি চালে বহুখিনি উপকাৰ পোৱা যায়। মই নিজেও উপকাৰ পাইছোঁ ইয়াৰ পৰা। কিন্তু এদিনত কৰিলে নহ'ব, কেইদিনমান কৰিব লাগিব, তেতিয়াহে সুফলটো পোৱা যাব। এই আগফালটো গোটেই ডিঙিটোতে ঘঁহি দিছোঁ। যিখিনি ঠাইত ক'লা দাগ আছে তাততো দিয়া গৈছেই, তাৰ উপৰিও বাকীখিনি ডিঙিটো, গোটেই ডিঙিটো আগফাল পিছফাল গোটেইখিনিতে এনেকৈ নেমুৰে এনেকৈ ঘঁহি দিছোঁ। এতিয়া হাতৰ কিলাগুটিটো, তাতো ক'লা পৰে, তাতো এনেকৈ নেমুৰে চাউলৰ গুড়িখিনি ৰখা চাউলৰ গুড়িৰে এনেকৈ নেমুৰে ঘঁহি দিছোঁ। হাতৰ কিলাকুটিত বেছিভাগ ক'লা পৰা প্ৰায় দেখাই যায়। এনেকৈ ভৰিৰ আঁঠুটো এনেকৈ নিটো এনেকৈ ঘঁহি দিব নেমু দি, আৰু বাকীখিনি যিখিনি সামগ্ৰী আমি লৈছিলোঁ সেইখিনিৰে এনেকৈ ঘঁহি দিব 5 মিনিটমান। চাব ইমান মলি ওলাইছে। ঠিক তেনেকৈ আমাৰ যেনেকৈ হাতৰ ঘিলাটো, আঁঠু, য'ত য'ত ক'লা ক'লা দাগবোৰ আছে, এনেকৈ কৰিব দুদিনমান, স্পটবোৰ বহু পৰিমাণে গুচি যায়। এনেই নেমুটো ছালৰ কাৰণে এনেও ভাল। খৰিখনো দিব পাৰে, একো নহয়। স্পট কিছুমান থাকিলে, ক'লা ক'লা স্পট কিছুমান থাকিলে গুচি যাব। মই গোটেইখিনি দিয়া নাই, অকণমান লৈছোঁ, বাকীখিনি থাকি গৈছে। চাউলৰ গুড়ি মই অকণমান বেছিকৈয়ে পিচিছোঁ, কাৰণ বাৰে বাৰে পিচি থকাটো সম্ভৱ নহয়। এবাৰতে অকণমান কৰি ৰাখিছোঁ, কৰি পেলাই এইখিনি থৈ দিম, 2-3 দিনলৈকে ব্যৱহাৰ কৰি থাকিব পাৰিম।
এইয়া চাওক দাগবোৰ বহু পৰিমাণে গৈছে, কিন্তু এদিনতে আপোনালোকৰ দাগবোৰ নাযায়, দিন লাগিব। কেইদিনমান কৰাৰ পিছত দাগবোৰ নোহোৱা হ'ব।